অ বৈ চাহ এবাৰ দিয়া না মা মাতিছিলে নি অ এতিয়া আপুনি ভাত খাই উঠিছিলে চাহ পানী এবাৰ দিয়া নাচোন এতিয়া ভাত খাই উঠিছিলে মুখ নে কি হয় আপোনাৰ মুখত ধৰি কথা ক'লা যে 10 তুমত মোৰ ল'ৰা আৰু মতাই দুকমত খাইছো তোমাৰ মাৰ ঘৰ পাওনা খোৱা নাই নহয় মোৰ ইমান কাম আছে অকল আপোনাকে আৰু দুজন ধৰি থাকিম নি তোমাৰ বোৱাৰী কাম ঘৰত আলপচন ধৰাই নিজৰ কাম কৰিও আমাক আলপচন ধৰিব লাগিব আপোনাক কাপোৰ ঠিকে ধুবলৈ আছে হ'ব ধুবা মোলৈ চাহ পানী পাতি আনি লোৱা তাৰপৰা ধুই থাকিবা কি কৰা কৰি থাকিবা সৰুতে আনি ল'লে বায়েকৰ পকত ওলমি আহিলে ল'ৰা বায়েক দেখি থাকিবই নোৱাৰিলে তাই এতিয়া কাম কৰিবলৈ পাই মৰিছে মোক ধৰিবই লাগিব আলপাচন তই ল'ৰালৈ মোৰ ল'ৰালৈহে আহিছ বেলেগলৈ নাই অহা নহয় মোৰ ল'ৰালৈ আহিছে মোক আলপাচন ধৰিবই লাগিব ল'ৰাকো ধৰিব লাগিব তাৰ বাপেৰকো ধৰিব লাগিব মোকো ধৰিব লাগিব এতিয়া বেয়া পালে নহ'ব নহয় আন বোলে চাহ পানী পাতি আন পটাপট আন আনিছ নাই চাহ পানী পাতি ইমান দেৰি কৰিছ যে মাৰে ঘৰত একো শিকাই নপঠিয়ালে চাহ কেনেকৈ দিব লাগে ঘৰত কেনেকৈ কাম কৰিব লাগে চাহ খাব দেই ইমান ৰেঙি আছা মই এনেকৈ বনাব জানো আকৌ ভালকৈ নাজানো মাৰে শিকাই নপঠিয়ালে শাহুৰক কেনেকৈ চাহ দিব লাগে মাৰে শিকাই নপঠিয়ালে আগতে বুধেশ্বৰীয়ে শাহুৱেক চাহ পানী বনাই খাব নাজানে এতিয়া তই একেই আহিলি মানে বুধেশ্বৰী দিয়ে মাক কৈ কথা নক'ব মোক কওক নহয় মাৰে শিকাই নপঠিয়ালে কাৰণেহে আজি তই একে হ'লি আকৌ এখন ঘৰৰ প্ৰতিটো কথা মোক ক'ব মাক নাজৰিব দেই মাক আজৰিমে আকৌ মায়ে যদি তোক আজি কাম শিকাই পঠিয়ালেহেঁতেন তোৰ আজি এই গতি নহয় ন চাহ পানী টোপা বনায়ো দিব নাজানো যদি ভাতকেইটা বনায়ো দিব নাজানো যদি তোৰ মায়ে একো শিকাই নপঠিয়ালে নে আমি বুধেশ্বৰী এজনী কমটি নহয় নহয় মোৰ মাক কৈ কথা নক'বলৈ কৈছোঁ নে আপোনাক কি কৰিবি ক'লে মানে মাৰে শিকাই নপঠিয়ালে কাৰণে আজি এনেকুৱা হৈছে চাহ পানী টোপাও আজি বনাই দিব পৰা নাই মোক মাক ক'ব তেনেকৈ কথা নক'ব বুলি ক'লে নুশুনে নি আপুনি এতিয়া বেয়া পালে হ'ব নি মাৰক ধেৰ কথা ক'লে মানে মাৰক মাতি দিবি এদিন মাৰক ক'ব লাগিব ঠিকছে দুখামান মোক চাহ পানী দিবলৈ নক'ব তই দিবই লাগিব এখন ঘৰ একমাত্ৰ বোৱাৰী হয় তই যদি চাহ পানী তই কোনে দিব তই দিবই লাগিব আকৌ চাহ পানী নীলাচৰী আছে না নীলাচৰী বহিছ ওপৰতে দে আৰু বকে চকীত বহাই দেখ নাই মই চকীতে বহো আজিকালি নোৱাৰো পকা দিবি সেয়া ইমান পুতেৰে বিয়া পাতিলে বিয়া পাতিলে সৰু বোৱাৰীজনীকে চাই আহোঁ ভালেই গ'লি আহিলি তাকে চাহ পানী এগুৰা দিছে খাই আছো খাই মাতি দিয়া আকৌ বোৱাৰীজনী চাওঁ এতিয়া বোৱাৰী ঘৰত কেনেকুৱা হ'ল চাওঁ ভালেই গ'লি আহিলি বৈ ওলাই আছোন নীলাচৰী এটা আহিছে তোমালোকৰ মাক মই চিনি পাওঁ নহয় বুধেশ্বৰী ভাল বান্ধৱী আমি ইউনিফৰ্ম আনি লোৱা আইতা আহিছে অকণমান সন্মান কৰিবা বোৱাৰীয়ে উলটো ল'ব নাজানি নিও শিকাই আছো নিশিকাই কি কৰিবি এতিয়া মই ক'বহে পাওঁ আৰু ইয়াত গজাল দাম মাৰি দিব নোৱাৰো নহয় আজিকালি কৰি আকৌ আজিকালি বৈ হ'লে আমি এটা বুঢ়ী দিনতে উৰণি লৈ আছো তেওঁ ল'ব লাগে অকণমান শিকিব লাগে ন হ'ব দে হ'ব আৰু দে এতিয়া নতুনকৈ শিকিব আৰু ন বোৱাৰী এতিয়া শিকিবা আৰু এতিয়া যদি বেয়া তৰি মাকে নকবি আকৌ ছোৱালীজনী ল'ৰাজনী হ'ব অ বৈ আইতা সেৱা এটা কৰা শিকাব লাগিব নি নালাগে নীলেছে বৰ পাইছে ন তোহে ভাল গ'লটো নাই দেখিবলৈ ধুনীয়া চাবি ধুনীয়া হ'লে নহ'ব নহয় ধুনীয়া খাব নি তাক চাই চাই ভাত খাম নি তাই যদি কাম এখন কৰিব নাজানে চাহ পানীটো পৰা যদি বনাব নাজানে ভাতকেইটাও যদি বনাই খাব নাজানে মানুহ আমি কিমানখিনি কাম কৰিছিলোঁ কাম পাতিছিলোঁ তাঁত বৈছিলোঁ চাহ পানী পাতি পাতি আনা হ'ব কৰি পাতি ন এই নকবি বায়েকৰ পকত ওলমি আহিলে এতিয়া চাহ পানী অকণো দিব নাজানে হ'ব লাগে নি শিকাব লাগে নাই আমাৰ দিনৰ আগতে কৈছিলে আমাৰ শাহুৱে শিকাইছে নি আমাক এইটো কৰিবি সেইটো কৰিবি আমি দেখোন মানুহৰ আগত অহা মাত্ৰকে ভৰি ধৰি হাঁহ কৰি আজিকালি এইবোৰ কৰি শিকাই থাকিব লাগিব এটা ষ্টাইলটো কি দেখিবা ষ্টাইল নেজানে ষ্টাইল কি দেখিবা ষ্টাইলত মৰিলা আপোনালোকে আমাৰ মঠাই পাতি আছে নাই পতাই কেলৈ পাতিম চাহ খাব দে হ'ব দে সেৱা ভাগ কৰি দিব লাগে চাহ হ'ব আৰু দে আজিকালি ছোৱালী বিয়া হ'বলৈ শিকিলে হ'ব তুমি হ'ব দে হ'ব দে চাহ পানীকণ খা
আজিকালি দিছে, খাব দিছে লাগিব আৰু। সেইটো কিয় কি দিছে দিছা খা চাহ কাপোৰ বনাব নাজানে দেই চাচোন নাপাই যায় এনেকৈ চাহ বনাইছে তাকেহে মোকো দিলে এইটোপা আইঅ কৈছো নহয় ইমান ৰেং ৰেঙীয়া হে তই বাকীবোৰ নাজানো কৰিলে চাহ পানীকণটো অন্ততঃ ভালকে দে হে হ'ব দে খা খা খাইছোঁ খাইছোঁ চাহ পানীকণ খাচোন দেই মই তামোল এখন আনো দেই আজিকালি বোৱাৰীবোৰক চিঞৰি থাকি লাভ নাই নহয় হে একো কথা ক'লে নুশুনে ভিতৰতে সোমালেগে আনোলা তই বচোন দেই মই তামোল এখনকে আনো ভাল পাইছে ভাল চাপ পাইছে বুঢ়ীজনী পাবলৈ কেনে পাইছে ক'বগৈ লাগিব আনিলি তই অকলে অকলে কাৰ লগত কথা পাতি আছিলি নাই এনেই কিবা এটা ঘোষা ভাগিকে আছিলোঁ তই যেতিয়াই তই ঘোষা গা আমি নামঘৰলৈ গৈ থকা মানুহ নহয় জানো বুঢ়ী গ'লো এতিয়া গাবি এতিয়া হিন্দী গান গাবলৈ সময় নাই পাই মোৰ বহুত দিন হ'লেও নামঘৰলৈ যোৱাই নাই তই এতিয়া সেই হৰিনাম ললি মোৰ যাব লাগে বোৱাৰী চাই ঘটিছোহে আৰু কাম বন শিকাই নাই মানুহ আহিলেও যদি সেৱা শুশ্ৰূষা কৰিব নালাগে মই বাৰু তেনেকৈ যাওঁ বাৰু নামঘৰলৈ কচোন বাৰু এই শিকাইছো কিমান শিকাবি জানো বুধেশ্বৰী জীয়েক এজনী কেনেকুৱানো বুধেশ্বৰী কি কাম কৰি খাই জানো জীয়েকক একো এটা কাম শিকালে কলা আহিবলৈ শিকালে তাৰ বাহিৰে একো নাই বাইকখন দেখিলে তোৰ পুতেৰক বাইকখন দেখিলে বাইক দেখি গাড়ী দেখিলে এতিয়া বাইক চাই চাই খান্দিব এইবোৰ ঠিক কৰি পেলাবি দিছো নহয় মই আমি নিশিকালৈকে মই এৰিবলৈ নাই হ'ব তেতিয়াহ'লে গম পাইছ মই যাওঁ এই তামোল চামোল নাখাওঁ এই কোমলীয়া তামোল মই নাখাওঁ মোৰ মুখত বৰ ধৰে অ' মই যাওঁ তই কোমলীয়া তামোল নাখা আমি কোমলীয়া তামোল খাই জীয়াই আছো খা হ'ব দে তেতিয়াহ'লে যা বহ যা আইঅ ক'বগৈ লাগিব দেই ক'বগৈ লাগিব বৰ গীতিয়ালি হৈছিলে নহয় ক'বগৈ লাগিব মৃত্যু পাতিছিলে নহয় ক'বগৈ লাগিব এই তিলেশ্বৰীহঁতৰ বাৰু এখন বাৰু শুকুৱাই নাই নে বাৰু ৰাম 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 ইমান বোকা এখন শুকুৱাই নাই তিলেশ্বৰী ঝঞ্ঝাটিজনী কি কৰিছ এই তামোল এখন খাবলৈ ল'লোঁ আছে ফালিব পৰা নাছিল আছে তই তামোল কটা মানুহ নে বাৰু তোৰ ওচৰলৈকে যাবলৈ ওলাইছোঁ তামোল খাই কঁকালটো চৰ পাই মই তলত বহিব নোৱাৰো নহয় বুজিছ নাই বৰ কঁকালটো বিষ হৈ আছে হেৰি নহয় তোৰ ছোৱালীজনী সকলে নিলেছে পুতেকলৈ নিলে কেলৈ তই গম পাইছিলি নহয় এই আঁতৰত আছিলে নহয় তাহাঁতি খোলা পলাই আছিলেগৈ নহয় এতিয়া চপাই গুচাই ল'লে কিন্তু নীলেশ্বৰী কিন্তু তোক যে আৰু অকণো শান্তি দিয়া নাই দেই বৰ অত্যাচাৰ কৰিছে আইঅ মোৰ আজি বৰ বেয়া লাগি আহিছে দেই প্ৰভু কিনো লীলা তোমাৰ কিনো লীলা তই সঁচাকে দেখি আহিছ নে তোৰ লগত মই সেইটোকে ক'বলৈ যাবলৈ ওলাইছিলোঁ তোৰ ওচৰলৈ মই বাপেকটো আগত মুখখন কেনেকে উলিয়াম ঈশ্বৰ বিয়নী হৈছিলি কেনেকুৱা আকৌ হাবি কৰিছিলি নহয় আকৌ কৰি পেলাই আকৌ তাই কেনেকে মোক কৈছে বোলে তোৰ বোলে সেই বুধেশ্বৰী তোৰ ছোৱালীজনী জানো বোলে মোৰ ছোৱালী নহ'বনে বাৰু মই বোলো হ'ব তই কিন্তু মোৰ ছোৱালীজনী ভালকে ৰাখিবি আৰু দেই তই মোৰ ছোৱালীজনী অকণমান কষ্ট নিদিবি আৰু যিহে মোক ধুনীয়াকে কৈছে তোৰ ছোৱালী মোৰ ছোৱালী বোলে মইনো কেলে কষ্ট দিম এতিয়া বোলো এইখন গতি কৰিছে এজনী নীলেশ্বৰী হয় নীলেশ্বৰী নাজানো নহয় কৃষ্ণ কৃষ্ণ যা এতিয়া বিয়নী হ'ব যা জীয়েৰৰ মুখখন চাই আহিবি অৱস্থা একদম নাই ল'ৰাজনী মোক দেখি টপৰ চকু পানী ওলাইছে মোৰ সেইদিনা তই চাই আহিবিগৈ এদিন নিজ চকুৱে চাই আহিবি তামোল খা খাওঁ বাৰু দেই তামোলখনটো এৰিব নোৱাৰো নহয় মই এইখন আৰু গোটেই মোৰ ভাগৰ মই কি কৰিম মই ভাবিবই পোৱা নাই তহঁতৰ এইবোৰ শুকুৱাই নাই নহয় আৰু ৰ'দ বা নাই দিয়া নাই বতৰ পানী বৰ বেয়া হৈছে জেকা খাই কি কৰিবি কি কৰোঁ বুলি ভাবি যোৱা কেনেকৈ মৰিব লাগিব নি মই কিবা এটা ব্যৱস্থা ল'ম সোনকালে ল আহিলে মোৰ ব্যৱস্থাটো কি ল'লে ভাল হ'ব তই জানিবি মানে তই কিবা এটা কচোন বাৰু তই আকৌ ঘূৰি ফুৰা মানুহ নহয় মই সেইবোৰ নাজানো মই গাঁৱৰ বা বাতৰিবোৰ আকৌ তইহে পাওঁ বুঢ়া কচোন কথা কওঁ নে তিলেশ্বৰী ঘূৰি বেয়া এতিয়া গম পালি মইতো সেইটো বুলি কোৱা নাই জীয়েৰক সাৱধানে থ'বলৈ কৈছিলোঁ নহয় মইতো শুনিছিলি মোৰ কথা শুনিছিলি সাৱধান হ'বলৈ কৈছিলে নহয় গৈ গৈ দিব কৈছিলে নহয় বা এতিয়া তোৰ জীয়েৰে কান্দি ভাত খাইছে
জানো দে মই আৰু কি ব্যৱস্থা লওঁ এতিয়া ভগৱানে জানে আৰু মই আৰু এতিয়া ঘৰলৈ গৈহে গম পাম মই কি ব্যৱস্থা লওঁ গধূলিকে বাপেকটো আহক কামৰ পৰা বাপেকটোৰ লগতে এতিয়া ভাতকেইটা খুৱাই ল'ব লাগিব ভাতটো খোৱা বাপেকটো আগত মই নহয় এই নেৰো মই বুধাই মই নীলেশ্বৰ বুধাই বুলি কৈছ নি মোৰো নাম বুধেশ্বৰী নহয় যাবি মই দহটো মই থাকা চোতালৰ পৰা মই ভিতৰত সোমাই গালি পাৰিলো আহিব মোৰ নাম নহ'লে বুধেশ্বৰী নহয় কৈ দিলো কিন্তু তোৰ এই বাৰান্দা পানী খুৱাইছে নহয় ভাল পাইছো মিছা কথা নকয় তাই যি কয় সঁচা কথা একদম সঁচা কথা কয় মই আজি এক নেৰো অ নীলাচোন তই বহি আছ মোৰ ছোৱালী অত্যাচাৰ কৰি তই বহি আছ তই কাৰ কথা কোনে ক'লে তোক কি কোনে ক'লে মই চব জানো মই চব জানো মই তোৰ ঘৰত বহিবলৈ অহা নাই মই নবহো তোৰ ঘৰত মই ঠিকা নেপেলাম মোৰ ছোৱালী জীৱনটো ধ্বংস কৰিছ তোৰ ল'ৰাইও মোৰ ছোৱালী জীৱন ধ্বংস কৰিছে আৰু তহঁতি শহুৰে শাহুৰেও মোক ছোৱালী ধ্বংস কৰি দিছ তহঁতি তোক কোনে ক'লে এইবোৰ কথা কোনে ক'লে কোনে ক'লে কোনে ক'লে শুনিবি কোনে ক'লে কচোন কোনে ক'লে কোনে ক'লে শুনিবি কোনে ক'লে তোক কোনে ক'লে বুলি ক'ব পাৰিছ অ তিলেশ্বৰীয়ে মোৰ ঘৰলৈ গৈছিলে অ দস্তুমত মোৰ তহঁতৰ ঘৰৰ কথা চব কৈ থৈ আহিছে তই গম পাৱ নাপাৱ দস্তুমত কৈ থৈ আহিছে তই তিলেশ্বৰী কথা শুনি মোৰ ঘৰত ধমকি দিবলৈ আহিছ মই তাইৰ কথা বিশ্বাস কৰ নে তই তাইৰ কথা বিশ্বাস কৰিছ নে বাৰু কেলে নকৰিম অ তাই মোক ল'লে গ'লে লগা বান্ধৱী হয় ল'লে গ'লে লগা বান্ধৱী তাই মোক যি কয় সঁচা সঁচা কয় আৰু মই সেইমতে তাইৰ কথা মই মানো গম পাৱ নাপাৱ আৰু গাঁওখনত সঁচা কথা কোৱা মানুহ তিলেশ্বৰীয়ে হয় আইও তই তিলেশ্বৰী কথা শুনিছ তই ক মোৰ ছোৱালীক কি অত্যাচাৰ কৰিছ তই ক তাই খুদ কেচোন যে তাইক মই কি অত্যাচাৰ তই মোক কি বুলি কৈছিলি কচোন তই মোক কি বুলি কৈছিলি তই কৈছিলি মোৰ ছোৱালী তোৰ ল'ৰাই পলুৱাই অনাৰ পাছত তই মোক কৈছিলি ঐ বোলে হেৰি বুধেশ্বৰী অ তোৰ ছোৱালীক বোলে মোক বোৱাৰী হিচাপে নাৰাখো নহয় অ তোৰ ছোৱালী মোৰ ছোৱালী হিচাপে ৰাখিম তই কৈছিলি নাই তোৰ ছোৱালীজনী যদি মই কেতিয়াবা ধমকি দিছো কেতিয়াবা যদি বেয়াকে কৈছো তাইক মই ভালৰ কাৰণেহে কৈছো তাই কাম শিকক বুলিহে কৈছো তই মোক কিমান ধুনীয়াকৈ যদি ভালকে মা দেখা নিদিয়ে তাই মই ভালকেহে কৈছো তাইক যদি মই তেনেকে খঙে কৰিলে তাই গৈ তোৰ ঘৰ পাই লাগিব আজিলৈ গৈছে নাই জানো কেলে যাব মোৰ ছোৱালী মুখলৈ কেলে যাব এখন হ'লে বিয়া পাতি আনিছে ল'ৰাই লৈ আহিছে বাইকৰ পকৰত উঠাই মোৰ ছোৱালী হৈ যাব মোৰ ছোৱালীকো মই শিকাই থৈছো এতিয়াও যাতে মই আগতে শিকাই থৈছো যে ক'বলৈ বিয়া হ'লে ঐ মতাৰ ঘৰত কিবা যদি কিবা এটা কয় মোক ছোৱালী মোৰ মাৰ ঘৰলৈ ঘূৰি নাহিবি মই আগতে শিকাই থৈছো তোৰ নিচিনা আকৌ তোৰ জীয়েৰে বোৱাৰী মাতিছো ৰ মোৰ ছোৱালী মাত বোৱাৰী মোৰ ছোৱালী মুখখন চাই যাওঁ কেনেকুৱা কৰি দিম তই মা আহিলে মোৰ কণী মাৰজনী মাৰজনী কেনে আছ মাৰজনী মাৰজনী কেনেকে আছ মাৰজনী ভালে আছ যে মোৰ আজি শুকাইছিলে এদাই হ'ল নীলেশ্বৰীয়ে জানো কম কষ্ট দিয়া নাই মোৰ ছোৱালীজনী চাচোন কচোন ক মই তোক কি কষ্ট দিলো মাৰে ইমান যে কান্দিছে যে মই বোলে তোক বোলে কষ্ট দিছো বোলে খাবলৈ পাইছ নাই খাবলৈ পাইছ নাই পাইছো মিছাকে নকবি আকৌ দেই তোৰ কিবা কষ্ট হ'লে মই লৈ যাম মোৰ ছোৱালীজনী এটা নেকান্দিবি দেই তোৰ কিবা কষ্ট হ'লে তই মোক কবি মাৰে জীয়াই আছো এই বুধেশ্বৰী জীয়াই আছে কবি কি লাগে কবি ভালকে কথা শিকালে বোৱাৰীক আজিকালি বেয়া তই ক'বহে লাগে বোলে মাৰে যি তই শুনিবি দেই তই আকৌ কষ্ট আকৌ বোলে কি এতিয়া মই বেয়া হ'লো বেয়া তই বেয়া ঘৰতৰ এই ঘৰখন বেয়া এখন ঘৰত কলি লাগি আছে কলি বেয়া লাগে তোৰ ছোৱালী আহিলে আকৌ ন বেয়া মা ভালে কথা শিকায় মোক ভালে কয় মাক মই ভাত পানী সকলোবোৰ দিওঁ আৰু মায়ে মৰমো কৰে তই সঁচাই কৈছ নে মই কেতিয়াবা কওঁ তাইক বেয়াকে কওঁ বাৰু কেতিয়াবা মই ধমকি দি কওঁ মোক কথা সুৰ মিলাব নাজানো নহয় আকৌ মই ভালকে কথা ক'ব নাজানো কথাবোৰ টানকেই কওঁ বাৰু কিন্তু মই তাইক বেয়াকে নকওঁ নহয় আকৌ মানুহ আহিলে যদি সেৱা এখন কৰিব নাজানে চাহপানী দিব যদি ভালকে দিব নাজানে মই নকম জানো বাৰু তই ভালকে চাহকণ দিবি মানুহক ভালকে মাত এষাৰ দিবি কেতিয়াবা মই বেয়া ক'লো তই কচোন বুধেশ্বৰী মই তাইক বেয়া ক'লো নি তই হলিহে জানো কি ভাল কি বেয়া মই এনেকেই কথা কওঁ দে বোৱাৰী তোৰ কাও মই কি বুলি ক'ম এতিয়া তই মোৰ বিয়নী হয় যেতিয়া তই মোৰ ছোৱালীজনী ভালে এখন ৰাখিব পাৰিবি নাই ক
যদি তই এখন দায়িত্ব নলওঁ মই মোৰ ছোৱালী মোৰ ঘৰলৈ উভতাই লৈ যাম আৰু মোৰ ছোৱালী কিবা বেছি বয়স নাই হোৱা নহয় মোৰ ছোৱালী কম বয়সৰ হয় মায়ে মোক ভালকে মৰম কৰে তই নহয় তাইক কেলে ঘূৰাই নিয়া কথা কৈছো আকৌ কেলে নিনিম মোৰ ছোৱালীজনী উকাই কিনে অৱস্থা নাইকিয়া হ'ল তই দেখা নাই তাইক মই যেনেকৈ কওঁ মোৰ ছোৱালীজনীকো তেনেকৈ কওঁ আৰু কাইলৈ পৰহিলৈ মোৰ ছোৱালীজনীও এখন ঘৰ বোৱাৰী হ'ব মই তাইক ভালদৰে শিকাম বেয়াটো নিশিকাম হ'ব তোৰ ছোৱালী আছে তোৰ ছোৱালীজনী আছে নহয় অ' মা আপোনালোকে মোক অকণ চাহ আনোগৈ হ'ব জামাজনী হ'ব তোৰো এজনী ছোৱালী আছে তইতো সেইখিনি বুজি পাব লাগে মোৰ ছোৱালীজনী অন্তৰখনৰ কথা পাব লাগে নে নালাগে কচোন নীলেশ্বৰী তোক মই ইমান ভাল বুলি ভাবোঁ আৰু তই বেয়াও নহয় সেইমতে মানুহজনী তই ভালো হয় নীলেশ্বৰী কিন্তু তই এটাই তোলে মোৰ এই অনুৰোধ আহ নীলেশ্বৰী তইতো মোৰ নীলেশ্বৰী বুলি নহয় তই মোৰ বিয়নীও হৈছ সম্বন্ধত সেইকাৰণে তই মোৰ ছোৱালীজনী ভালেখনে ৰাখিবি কাইলৈ পৰহিলৈ জানো পু বোৱাৰী নাতি মোক চাবলৈ মন নাযাব যাব নাই সেইকাৰণেতো মই ভালটো শিকাইছো মই বেয়াটো নাই শিকোৱা নহয় তহঁতি কেলে মোক ভুল বুজিছ পাওঁ ভুল নুবুজো হ'ব তাইক মই ছোৱালীৰ দৰে ৰাখিছো মই বেয়াকে ক'ব পাৰো কথাবোৰ ভালকে ক'ব নাজানো কিন্তু তাইক মই ভাল বুলিহে কওঁ দেই বেয়া বুলি কিন্তু নকওঁ তই আকৌ ভুল নুবুজিবি আকৌ দেই মই নুবুজো মই ঘৰলৈ যাওঁগে আৰু মই ঘৰলৈ যাওঁগে তই খালি মোৰ ছোৱালীজনী আৰু ভালকে ৰাখিবি আৰু দেই চাহ পানী কম নাখায় তাই চাহ পানী কম আনিছে নালাগে মাজনী মই চাহ তাহ নাখাওঁ বাপেৰে কামৰ পৰা আহিব হ'ল নহয় মই যাওঁগে দেই বেয়া চাহ পানী ছোৱালীজনীক মই ভালকে ৰাখিছো ইমান বেয়াকে নাই ৰখা হ'ব মই যাওঁগে দে মোৰ ছোৱালীজনী খালি তই ভালকে ৰাখিবি আৰু দেই যা তেতিয়াহ'লে বেয়া পাই নাথাকিবি দেই